হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে নতুন বৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সৰুকৈ আজি এটা ব্লগ দিছোঁ, মানে উৰুকাৰে ভিডিঅ'। আজি 2 দিন হৈ গ'ল উৰুকাৰ, তথাপিতো অকণমান লেটকৈ হ'লেও উৰুকাৰ এটা সৰু ব্লগ বনাইছিলোঁ, সৰু ভিডিঅ' এটা কৰিছিলোঁ। আমি লগৰখিনি আৰু ঘৰৰ ওচৰৰ মানুহখিনি মিলি পেলাই খোজ কাঢ়িছিলোঁ, তাৰে এটা ভিডিঅ' বনাইছিলোঁ। তো সকলোকে আজি ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, অকণমান ভিডিঅ'টো আপোনালোকে চাওক আৰু আমি কেনেকৈ পাৰ কৰিলোঁ উৰুকাৰ দিনটো অকণমান আপোনালোকক দেখাইছোঁ তাকে। তো ব'লক আজিৰ ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ। আৰু ৰাতিপুৱা উঠিয়ে আহি ৰাতিপুৱা শুই উঠিয়ে আহি ভেলাঘৰ বনোৱাত লাগি গৈছিলোঁ, কাৰণ আমাৰ ভেলাঘৰটো বনোৱা হোৱাই নাছিলে। উৰুকা ৰাতিপুৱালৈকে ভেলাঘৰ আমি বনোৱাই নাই। যেনে তেনে ৰাতিপুৱা উঠিয়ে সোনকালে পূৰা লাগি গৈ গোটেই কামত এনেকৈ ভেলাঘৰটো বনাইছোঁ। আৰু এয়া ডেন্স আৰম্ভ হৈয়ে আছে ৰাতিপুৱাৰ পৰা। আৰু এয়া আমাৰ চুৰি কাৰ্যত লাগি গৈছোঁ। আমি এতিয়া ৰাতিপুৱাই আগফালৰ মানুহৰ এনেকৈ কল চুচনি থৈ দিয়া আছিলে, গোটেইখিনি লৈ আহিলোঁ, লৈ আহি আমাৰ ভেলাঘৰটোত লগাই দিলোঁ। আৰু ভেলাঘৰটো প্ৰায় কমপ্লিট হৈয়ে গ'ল আৰু আমাৰ ধৰক। আৰু এয়া অকণ জিম কৰোঁ ন গোটেইকেইটাই। জিমৰ পাৱাৰটো দেখাই অলপ দাঙিব চেষ্টা কৰিলোঁ আৰু এডাল যেনে তেনে দাঙি পেলাই আনিলোঁ, কাৰণ ৰাতিলৈ জ্বলাব লাগিব ন এডাল। ভিডিঅ'টো কেনেকুৱা পাইছে জনাব, কাৰণ মই যিহেতু এডিট কৰা নাই ইমান এটা ভিডিঅ'ত, গোটেই ৰ ফুটেজবিলাক গোটেইখিনি লগাই দিছোঁ। তো কেনেকুৱা পাইছে আপোনালোকে জনাব দেই, কাৰণ মোৰ বহুতবিলাক বস্তু এডিট কৰা নাই। ধুনীয়া লাগিছে ভিডিঅ'টো, যিখিনি আমি কৰিছোঁ গোটেইখিনি দিয়ে দিছোঁ। মই কাটিও থকা নাই গোটেইখিনি ভিডিঅ'। তো কেনেকুৱা লাগিছে আপোনালোকে অকণ জনাব দেই কমেণ্টত। আৰু এয়া মাহীহঁতে পূৰা খানা বনোৱাত লাগি আছে, পাচলি তাক কাটি আছে, ধুনীয়াকৈ খানাটো ৰেডি কৰি আছে তেওঁলোকে। আৰু এনেকৈ হৈ গ'ল আবেলি, আমাৰ ভেলাঘৰো কমপ্লিট হৈ গ'ল। আৰু আমি এতিয়া জুই জ্বলাইছোঁ, আৰু এতিয়া কৰিব লাগিব পূৰা ফূৰ্তি।
থাকোতে কন্তে কৰি দেখিবলৈ ধুনীয়া কতে নাই সুমকৰ কতে নাই আৰু এনেকৈ নাচি থাকোঁতেই মই মানে আমি খানাটো কিহেৰে খালোঁ মানে খানাটো কি হ'ল আমাৰ খাচী হাঁহ ব্ৰইলাৰ লগতে গাহৰি এনেকৈ খানা আছিলে আমাৰ গোটেইখিনি আছিলে কিন্তু আপোনালোকক মানে ভিডিঅ'ত দেখাব পাহৰিলোঁ যে কি খানা খালোঁ কি আছিলে তো বেয়া নহ'ব গোটেইখিনি নেদেখালোঁ অকল নাচিনতে ফূৰ্তিয়ে কৰি থাকিলোঁ মানে কি ক'ম আৰু মই দেখাব পাহৰি থাকিলোঁ ভিডিঅ'টো মানে কৰিব পাহৰি থাকিলোঁ মানে খানা খাওঁতে আৰু তো উপায় নাই আৰু কি কৰিম এতিয়া ফূৰ্তিয়ে কৰি আছোঁ ব'লক আৰু অকণ আপোনালোকক কেনেকৈ আৰু অকণ ডেন্স দেখাওঁ আৰু আপোনালোকক ব'লক আৰু আমাৰ এয়া ভেলাঘৰত কি লৈ আহিছা বেয়া লৈ আহি গ'ল ব্লগটো কৰি আছো অকণ ভাত খালি নাই তই তোক বেয়া ক'ৰ পৰা আনিছ এয়া ইহঁতৰ ঘৰৰ পৰা মানে ইহঁতৰ ঘৰৰ পৰা একো নাই এয়া বেয়া পৰি দিলোঁ মেইন মজা এইটোৱে ন ভেলাঘৰত আমাৰ ঘৰত বেয়া আছে আনিব লাগিব বল যাও যাম এতিয়া এখন বেৰা পুৰি লওঁ তাৰপিছত এইখন আনিব যাম বক্সটো বজাই ভিডিঅ'টো চালো আনিম ৰ সেইটো কোনে হেৰি কৰিছে এই আৰু উৰুকাৰ এইটো মজাই বেলেগ ন বেয়া পুৰিব লাগিব ফূৰ্তি চলি আছে আমাৰ পৰা এতিয়া চাহ আহি গৈছে এতিয়া দেখাইছোঁ চাহ আহিছে পুৰা কোনো নাম লগাই পুৰা চাহ আনি ফূৰ্তি ধীৰে ধীৰে নাৰদ মুনি ওচৰ কাৰণ তোমালোক তিনি হলা জগতৰে বন্ধুসকল সকলোকে মাঘৰ বিহুৰ উল্লেখ জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে আজি মাঘৰ 1 তাৰিখ আৰু তো আমি এতিয়া কালি আমাৰ উৰুকা হৈ গ'ল কালি যে আমি ভেলাঘৰটো পুৰিব লাগিব ধুনীয়াকৈ উঠিছোঁ অলপ দেৰি হ'ল কিন্তু ৰাতিপুৱা কাৰণ যিহেতু দেখাবলৈ ৰাতি বহুত দেৰিলৈকে থাকিলোঁ ধুনীয়াকৈ টিপটপ এতিয়া যাই পেলাই ভেলাঘৰটো পুৰি পেলাই আজি ক'ত বিহু খাওঁ অকণমান দেখা দেখি আমাৰ লগত তো বলক এতিয়া ভেলাঘৰটো ফাৰ্ষ্ট পুৰিমগৈ আৰু এনেকৈ এটা ভিডিঅ' আৰু সৰুকৈ ভিডিঅ' এটা বনালোঁ এনেকৈ ভেলাঘৰত ভোজ খোৱা ভিডিঅ'টো দেখালোঁ আৰু অলপ ফূৰ্তিত দেখালোঁ আৰু তো ভিডিঅ'টো আপোনালোকে কেনেকুৱা পাইছে জনাব সকলোৱে তো ইয়াতে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই সকলোকে আকৌ এবাৰ হিয়াৰ পৰা উল্লেখ জনাই বিহুৰ তো বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ